जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। Hello guys, welcome back to my YouTube channel Nitu's Vlog and আজি যাবলৈ লৈছো আমি 15 আগষ্ট স্বাধীনতা দিৱসৰ কাৰণে অলপ ৰাইড কৰাৰ কাৰণে সলো ৰাইড নহয় আমাৰ গ্ৰুপ ৰাইড আৰু এফালে হলে আছে আমাৰ এখন হৈছে গকুলৰ বাইক এখন হৈছে দাদাৰ ব্লেড যাবাৰ আমি দাদা আৰু মই গৈছিলো আৰু এইবাৰ লৈছো মই আপাচি RTR 200 তো ব্লগ ইয়াৰ পৰা আমি ভিডিওটো ষ্টাৰ্ট কৰো গাইস আহি গ'ল হল মাৰি এতিয়া আমি ইয়াৰ পৰা আৰু ৰাওনা হ'ম বাকি দুজনমান আহিব বাকি আছে বাকি আমি কেজন জ্যোতিৰ্ময় আগত গ'ল গাইস আহি পালো আমি কি কয় কাকৈ জানা এতিয়া লংগুৰ চাব গৈ আছো আমাৰ বাইক সাইক পাৰ্কিং কৰিলো এইখন আমাৰ বাইক তাৰ পিছত এতিয়া গৈ আছো গেটৰ ফালে টিকট ল'ব লাগিব নিশ্চয় এটো পখিটো চোৱা এই পাপে কাপ পৰি নহয় এটা পৰা এইয়া গাইস আমি আহি পালো কাকৈ জানা আৰু এইটো মেইন গেট সোমোৱা এইফালে ৰাস্তা এইফালে সকলোৱে ভিডিঅ বনাই আছে ধুনীয়া গছ এটা আছে আৰু এইফালে ব্ৰিজ This is Kakuizana guys এইফালে আমাৰ আছে জ্যোতিৰ্ময় যে গ্ৰুম ছাৰ কেনেকুৱা অনুভৱ জুই আহি গৰম লাগিছে যেনবা সেইকাৰণে জুই বুলি কোৱা হৈছে আপোনাৰ অনুভৱ একদম জুই পানী পালে ভাল লাগব এইফালে পানী আছে সাঁতুৰিব পাৰে গাইস ওপৰত চাওক চাংঘৰ কিন্তু উঠাৰ কাৰণে জখলা পাত একদম বেয়া হৈ আছে পৰিলে নিশ্চয় কমৰ ভঙা যাব লোকেশন চালিয়া আছে গাইস এইফালে চাওক নাইস গাইস হে গাইস কেনেকুৱা হ্যাপি ইন্ডিপেন্ডেন্স ডে গাইস গাইস কাগজনা চাবলৈ আহিছো আমি সোণালী বান্দৰ দেখা পোৱা নাপাওঁ নাজানো কিন্তু চাবলৈ আহিছো গোটেইবিলাক আৰু এইফালে ৰাওনা হৈ আছো মামা শীতল নেকি একদম শীতল কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ ইয়াৰ পৰা অনুভৱ পাই আছো মই যে শীতল বুলি এইফালে শীতল পানী ভাবিছো মামা গা পা ধুৱাই কিনে লৈ যাম বুলি মামা কি কয় মই বহু বছৰ মানে গা ধুলো তো মোৰ বয়সে মোটামুটি 55 ইয়াৰ্স হলো যোৱা বছৰ আমি মামাক সৰলপাৰাত গা ধুৱাই আনিছো নিশ্চয় গাইস সোণালী বান্দৰ বৰ্তমানলৈকে বিচাৰি দেখা পোৱা নাই চাংঘৰ দেখা পাইছো ইফালে কিন্তু ইফালে আছে গৰুটো আমাৰ ঘৰতো আছে গৰমত মানুহ নৰম হৈ গৈছে এয়া চাওক এওলৈ চাওক গাইস সোণালী বান্দৰ আছে এই চিনি নাপাব বহুত দূৰত ইফালে আছে এইফালে গছ লৰাই আছে এইয়া আছে সোণালী বান্দৰ হে গাইস আহি পালো এইফালে চাওক এইফালে চাওক গাইস কাট হোৱা যাব না এ মজা গাইস ব্ৰে মানুহকে মাত থৰিছি বঢ়িয়া নবদা কি ৰকম লক্ষীদাৰ আজি অলপ মনচন ডাউন নিচিনা পাং কিয় বা ইমান দূৰ আহি কিনা ডাউন নহয় ঠিকে আছে বিৰাট ভাগৰ লাগিছে ভিডিঅ' বনোৱা নাই আপুনি বনাও এনে ক্লিপ লৈ আছো ইমান দূৰ আহি যদি ভিডিঅ' বনোৱা নাযায় কি হ'ব লক্ষীদা বনাম লক্ষীদা বনাব লাগিব বনাই আছো এনে ক্লিপ লৈ খালি আছো মই এনে শৰ্টকে বনাই দিম ফাৰ্ষ্ট দি আৰু আচ্ছা বঢ়িয়া গৰমতে বুকি গৈ আছিল জ্যোতিৰ্ময় কিৰম বাবু আৰম্ভ কৰো ভালে আছা যদি আপোনালোকে 10-20 টকা যদি ৱাটাৰফল চাব খোজে তেতিয়াহ'লে ইয়াত আহক একদম আৰু যদি ফ্ৰীতে চাব খোজে তাহলে আমাৰ ফালে যাব আৰু ভাল বম পৰণ দিলো গাইস বম পৰণ তামাম পিছল হেলা গাইছ আহি পালো ৱাটাৰফলটো ইমান ডাঙৰ নহয় যদি পুৰা
ভোক লাগি গৈছে তামাম চব ঠিকে থাকে আছিল কিন্তু জ্যোতিৰ্ময় এখেতে মাৰছে আজি আৰু এখেতে কুকুৰত মাৰছে ক'ত ৰখাই দিছিলোঁ দেওহাটীত আহি ক'ত পালোঁ আগিয়া বৰ্তমান আছোঁ আমি অতিথি ধাবা কিন্তু অতিথি ধাবা এৰি গৈছিল আৰু ঘূৰি আহি কিনে আহিলোঁ আৰু চব ঠিকে থাকে আছিল দিনটা ভালেই গ'ল আৰু চিন্তাই ভাবোঁ নাই চব ঠিকে থাকে আছিল কিন্তু কি হ'ল মোৰ চলা এখন এৰি থৈ আহিলোঁ তাতে এৰি থৈ আহিলোঁ খামিছিল তাতে শুকা দিলোঁ তাতে আহাতে পাহৰি গ'লোঁ বেগত আহি বিচাৰাম বেগত নাই তাতে থাকি গ'ল টান দি আহিলোঁ আৰু এখন কেনেকুৱা লাগিল মোৰ চুলিটা জোৰ লাগছে চুলি জোৰ লাগক কেনেকুৱা লাগছে এতিয়া কওক কেনেকুৱা লাগছে এতিয়া কওক ঠিকে আছে নতুন এক্সপিৰিয়েঞ্চ না বহুত অপেক্ষাৰ অন্তত গাইছ খাবাচাৰী ব্লক কৰি আছে গাইছ পেট ফুলিব গাইছ এওঁলোকক চাওক পুৰা ওপৰত ভোক লাগছে খবৰে নাই গাইছ ভাত পানী খাই লৈ বৰ্তমান আমি আহি পালোঁ ঘূৰি উৰ্পদ বিল উৰ্পদ বিলত আহি পাইছোঁ নাওচা আছে চাংঘৰ আছে চাংঘৰত গ'লে ইয়াতে এণ্ট্ৰি ফিজ দিব লাগে 10 টকা আৰু যদি নাৱত উঠে ইয়াতে লাগিব আপোনাৰ এজনৰ 50 টকা অলপ ফিল লৈ আছোঁ বিলৰ বহি আমি এইফালে আছে আমাৰ ডিকে ভাই কিরকম মজা মই লম্বা 10 টাকার দাম নাকি কি করছে কিহৰ খেতি কৰিছে মাছ খেতি গাইছ ইয়াত মাছ খেতি কৰিছে বোলে মাছ খেতি এই ইয়াত গাইছ সকলোৰে অশান্তি বোলে শান্তিক বোলে ঘৰত থৈছে গাইছ আনন্দক আনিম বুলি ভাবিছিলোঁ গাইছ কিন্তু আনন্দ নাহিল যি আছে গাইছ যি নাই ইয়াতে শেষ কৰি দিম আৰু ভিডিঅ'টা আজিলৈ ইমানেই টাটা বাই বাই আকৌ লগ পাম নেক্সট ব্লগত ধন্যবাদ বাই বাই